নমস্কাৰ মোৰ নাম বিঞ্চি বৰুৱা মই চৰকাৰী গাঁও প্ৰধান এই অঞ্চলৰ আজি ৰাতিপুৱা মোৰ বন্ধু আপোনাৰ ললিত বৰাই মোলৈ ফোন কৰিলে প্ৰায় 6:10 মানত ফোন কৰি ক'লে যে এনেকুৱা আমাৰ অঞ্চলত মোৰ ঘৰৰ ওচৰতে মাৰ্ডাৰ এটা হৈছে তাৰপিছত কৈছে তই ধুমা আৰু ল'ৰাটো বাইকেও মোলৈ ফোন কৰিলে মই আহোঁতে প্ৰায় আধা ঘণ্টামান লাগিছে ওলাই কৰি আহোঁতে আহি পেলাই ইয়াত দেখিছোঁহি যে জিতেন নাথ আৰু শহুৱেকৰ নাম হৈছে আপোনাৰ কনক নাথ অকণ নাথ তেওঁলোকৰ কি হ'ল কালি বোলে মহিলা উদ্যমিতা আঁচনি ঘনীয়েক আৰু শাহুৱেকে 20,000 টকা উঠালে 10,000 সেই পইচাৰ পৰা 1,000 টকা এটা জোৱায়েক আপোনাৰ জিতেন নাথে 1,000 টকা এটা মনে মনে লৈ গ'ল সেইটো লৈ বাক বিতণ্ডতা লাগিল লাগোঁতে কি কৰিলে শহুৱেকে আপোনাৰ খৰি কাটি আছিল বোলে কালি ভাটি পেলা 4-5টামান বজাত হ'ব চাগে তাৰপিছত আৰু খৰিয়ে মাৰি দিলে মাথা মাৰোঁতে মাথাত যেতিয়া মাৰি দিওঁতে অতিৰিক্ত আপোনাৰ তেজ ওলাবলৈ ধৰিলে ৰক্ত যেতিয়া বাঢ়ি হ'ল তেতিয়া তেওঁলোকে ঘৰৰ পৰিয়ালে আপোনাৰ কিবা গাড়ী এখন ব্যৱস্থা কৰি হস্পিটেললৈ নিলে যোৰাপুখুৰী হস্পিটেলত তেওঁলোকে প্ৰাথমিক ট্ৰিটমেণ্ট কৰিলে হ'বলা মেডিচিন দিলে চিলাই দিলে ইয়াৰ পিছত ৰাতি আহোঁতে প্ৰায় ইয়াত পাওঁতে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ ভাষ্যমতে 10টামান বাজিছে 10টা 10:30 এনেকুৱা বাজিল আহি যেতিয়া গাড়ীতে আহিছে অহাৰ পিছত খুৱাই দিয়াৰ পিছৰ পৰা তেওঁলোকে ইমান খা খবৰ লোৱা নাই ৰাতি 1-2টামান বজাত ঘনীয়াকে বোলে মাত দিছে নিওঁতে যেতিয়া তেওঁ মাত বোল নাই বিচনাতে তেনেকুৱাতে মৰি আছে সেইখিনিকে গম পাইছোঁ এই জেগাখিনিৰ নাম পুগুদালি আৰক্ষীও প্ৰশাসন লোকলৈ আহিছে ইতিমধ্যে যিজন শহুৱেকক এৰেষ্ট কৰিছে বৰ্তমান তেওঁ এৰেষ্ট কৰি লৈ যোৱা হৈছে আৰু বৰ্তমান ডেড বডি নিবৰ কাৰণে ডেড বডি ভানখনো আহি আছে আমাৰ ইয়াত পুলিচ প্ৰশাসনো আছে আমাৰ ৰাইজো আছে সচেতন ৰাইজ আছে গতিকে এই অঞ্চলত আৰু এটা কথা ক'বলৈ যাওঁ যে মদৰ উৎপাত যিটো বেছি হৈছে তাৰমানে এই মদৰ প্ৰতি আসক্তি হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা ঘটিয়ে থাকে এই অঞ্চলৰ মানুহবিলাকৰ মাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত মদ ভাং ড্ৰাগছে এনেকুৱা এটা চানি ধৰিছে যি নেকি ইয়াৰ পৰা মুক্ত হ'বলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব পাৰে প্ৰশাসন আমি লাগিব নহ'লে আমাৰ পৰিয়ালবিলাক শেষ হ'ব এই অঞ্চলত থাকে এনেও আপোনাৰ ইয়াত মাটি বাৰী বিক্ৰী কৰি পেলাই বিভিন্ন ঠাইলৈ গুচি গৈছে একমাত্ৰ আপোনাৰ মদ ভাং এইবিলাক খোৱাৰ কাৰণে আৰু অকমান্যৰ কাৰণে এই অঞ্চলৰ মানুহবিলাকৰ মাটি বাৰী বিক্ৰী কৰি পেলাই বিভিন্ন অঞ্চললৈ গুচি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মানে মা আৰু আইতাই চৰকাৰৰ পৰা 20,000 টকা উঠাই আনিছিলে বেংকৰ পৰা পিছত 20,000 পৰা পাপাই 1,000 টকা চুকৈ লৈ গ'ল মনে কাকা তাত আছিলে 20,000 টকাটো তাৰপিছতে কাকাই পাপাক সুধিছে কিহৰ কাৰণে 1,000 টকাটো নিলি পিছত পাপাই মদ খাই আছিলে দিনটো মদেই খাই আছে কালি বাৰ্থডে আছিল কাৰণে গোটেই দিনটো মদেই খাই আছে তাৰপিছতে পাপাই কৈছে তোকো এয়া 20,000 টকা খাবলৈ নিদিওঁ ময়ো নেখাওঁ তোক আজি মাৰিয়ে পেলাম বুলি কৈছে মাৰি পেলাম বুলি কৈ পেলাই আহিলেই মাৰিবলৈ হাত দাঙি ল'লেই তাৰপিছত কাকাই খৰি কাটি আছিলে পিছত খৰি কাটি থাকোঁতে কাকাও খং উঠি গ'ল ঘপকৈ মাৰিবলৈ অহাৰ কাৰণে পিছত ইমান সৰুমান বাৰীডাল লৈ পেলাই গাত মাৰিবলৈ ধৰোঁতে মাথাতে লাগি গ'ল পিছত তেজ ওলাইছে বহুত সৰহৰাই পিছত মই আৰু মামী এজনীয়ে যোৰাপুখুৰীলৈ লৈ গ'লোঁ পিছত ডক্টৰে 4টা চিলনি মাৰি পেলাই কৈছে দৰৱখিনি খুৱাই কিবা ভাল হৈ যাব বুলি পিছত গাড়ীত ৰাস্তাত আহি থাকোঁতে মই ভাবিছোঁ পাপা টোপনি গ'ল সেইকাৰণে কাণতে শুৱাই লৈ আহিছোঁ ধুনীয়াকৈ তাৰপিছত ঘৰত আহি পেলাই দাদাকেইটা মানে শুৱাই দিছে পাপাক পিছত 2টামান বজালৈকে মই পঢ়ি আছিলোঁ আজি এক্সাম আছিল কাৰণে মই পঢ়ি আছিলোঁ তাৰপিছতে মায়ে 2টামান বজাত উঠি পেলাই কৈছে যাহিচোন পাপা কি হ'ল পাপাই একো মাত বোলো নিদিয়ে লছও নহয় পিছত মই উঠি পেলাই চালোঁ এনেকৈ হাতখন এনেকৈ চুই পেলাই চালোঁ একো নাই মই তেতিয়া মায়ে ক'বও নোৱাৰা হ'লোঁ পাপাও নাই বুলি মায়ে নহ'লে কান্দিয়ে থাকিব তথাপিও মায়ে কান্দিয়ে আছে বহুত একে বেৰত মাথা মাৰি কান্দি আছে মই ধুমাধুম এজনী মামীলৈ ফোন কৰিছোঁ কৈ পেলাই কৈছোঁ মামী ধুমাধুম আহাচোন আৰু মায়ে এতিয়া পাগল হ'ব ইমান কান্দি আছে মই এতিয়া একো কৰিব নোৱাৰা মায়ে কান্দা দেখি পেলাই কাকাও একে মানে বেহুচে হৈ গ'ল পাগলৰ নিচিনা হৈ গ'ল পিছত ভণ্টি আছে ভণ্টি তাই সৰু সেইবিলাক দেখি পেলাই তাইও পাগল হৈছে মইনো অকলে কি কৰিম তাৰপিছতে মামীহঁত আহিলে অহাৰ পিছত মানে মায়ে সেইবিলাক মায়ে মানে সেই 2টা বজাৰ পৰা কান্দিয়ে আছে গোটেই এতিয়ালৈকে কান্দিয়ে আছে মায়ে ক'বই নোৱাৰে আকৌ এতিয়া জেঠাইহঁতে কৈ আছে মই সিহঁতক খবৰ নিদিলোঁ বুলি সেইখিনি খবৰ নিবা মই কেনেকৈ খবৰ দিম আপুনি কওকচোন জিতেন নাথ অকণ নাথ আৰু তোমাৰ দেউতাৰ নাম কি জিতেন নাথ এইখিনি জেগাখিনিৰ নাম কি পুগুদালি তোমাৰ দেউতাৰ মৃত্যু হৈছে